জিকে ষ্টাডি চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিবলৈ লোৱা হৈছে শ্ৰীকৃষ্ণ বিষয়ক কেইটামান প্ৰশ্নোত্তৰ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। শ্ৰীকৃষ্ণৰ জন্মদাতা পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ পিতৃ বসুদেৱ, মাতৃ দৈৱকী। শ্ৰীকৃষ্ণক পালন কৰা পিতৃ মাতৃৰ নাম কি আছিল? উত্তৰ পিতৃ নন্দ, মাতৃ যশোদা। শ্ৰীকৃষ্ণৰ জন্ম ক'ত হৈছিল? উত্তৰ মথুৰাত। শ্ৰীকৃষ্ণৰ শংখটোৰ নাম কি আছিল? উত্তৰ পাঞ্চজন্য। শ্ৰীকৃষ্ণৰ প্ৰধান অস্ত্ৰ কি আছিল? উত্তৰ সুদৰ্শন চক্ৰ। শ্ৰীকৃষ্ণৰ বাহন কি? উত্তৰ গৰুড়। শ্ৰীকৃষ্ণৰ গদাটোৰ নাম কি আছিল? উত্তৰ কৌমোদকী বা কৌমুদী। শ্ৰীকৃষ্ণৰ ধনুৰ নাম কি আছিল? উত্তৰ সাৰংগ ধনু। শ্ৰীকৃষ্ণৰ ৰথৰ সাৰথি কোন আছিল? উত্তৰ দাৰুক। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণ কাৰ ৰথৰ সাৰথি আছিল? উত্তৰ অৰ্জুনৰ। শ্ৰীকৃষ্ণৰ দশ অৱতাৰ কি কি? উত্তৰ প্ৰথম মৎস্য অৱতাৰ, দ্বিতীয় কুৰ্ম অৰ্থাৎ কাছ অৱতাৰ, তৃতীয় বৰাহ, চতুৰ্থ নৰসিংহ, পঞ্চম বামন, ষষ্ঠ পৰশুৰাম, সপ্তম ৰাম, অষ্টম কৃষ্ণ, নৱম বুদ্ধ, দশম কল্কি অৱতাৰ। শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা চাৰিটাৰ নাম কি আছিল? উত্তৰ শব্য, সুগ্ৰীৱ, মেঘপুষ্প আৰু বলাস। শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰ আৰু গদাটি কাৰ পৰা লাভ কৰিছিল? উত্তৰ বৰুণ দেৱতাৰ পৰা। শ্ৰীকৃষ্ণ কোন বংশৰ আছিল? উত্তৰ যদুবংশ বা যদুকুল। এই বংশৰ আদিপুৰুষৰ নাম আছিল যদু। যদুবংশৰ কুলগুৰু কোন আছিল? উত্তৰ গৰ্গমুনি। শ্ৰীকৃষ্ণই কোন মুনিৰ আশ্ৰমত থাকি শিক্ষা লাভ কৰিছিল? উত্তৰ সন্দীপন মুনি। যমুনা নদীৰ পানী বিষাক্ত কৰা কোন নাগক শ্ৰীকৃষ্ণই দমন কৰিছিল? উত্তৰ কালিয় নাগ। শ্ৰীকৃষ্ণৰ বাল্যকালৰ প্ৰিয় বন্ধু কোন আছিল? উত্তৰ সুদামা। শ্ৰীকৃষ্ণ আৰু সুদামা দুয়োগৰাকীয়ে একেলগে গুৰুকুলত শিক্ষা গ্ৰহণ কৰিছিল। শ্ৰীকৃষ্ণ কোন যুগৰ আছিল? উত্তৰ দ্বাপৰ যুগৰ। শ্ৰীকৃষ্ণ কোন ঠাইৰ ৰাজাধিপতি আছিল? উত্তৰ দ্বাৰকা। শ্ৰীকৃষ্ণৰ আটাইতকৈ প্ৰিয় পত্নীগৰাকীৰ নাম কি আছিল? শ্ৰীকৃষ্ণৰ 16,108 গৰাকী পত্নীৰ ভিতৰত 8 গৰাকী প্ৰধান মহিষী আছিল আৰু তাৰ ভিতৰত শ্ৰীকৃষ্ণৰ আটাইতকৈ প্ৰিয় পত্নী আছিল ৰুক্মিণী। শ্ৰীকৃষ্ণৰ পুত্ৰ সন্তান কিমান আছিল? উত্তৰ
80জন। তাৰ ভিতৰত শ্ৰীকৃষ্ণৰ আটাইতকৈ প্ৰিয় সন্তান আছিল প্ৰদ্যুম্ন। প্ৰদ্যুম্ন ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ সন্তান আছিল। শ্ৰীকৃষ্ণৰ একমাত্ৰ কন্যা সন্তানটিৰ নাম কি আছিল? উত্তৰ চাৰুমতী। আজিলৈ ভিডিঅ'টি ইমানতেই শেষ কৰিছোঁ। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদিহে ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব।